Hello guys, welcome to my YouTube channel SA Vlogs. সকলোকে স্বাগতম জনাইছো মোৰ বন্ধুসকল। আজি মই এই ভিডিওটো কৰিবলৈ লৈছো এটা ইম্পৰ্টেন্ট কথা জনাবলৈ। তো ভিডিওটো চাই থাকক, মই কথাটো আপোনালোকক জনাই আছো। তো ইন্টাৰেষ্টিং ঘটনাটো হ'ল কি যোৱাকালি মই মোৰ তাতে দুটা ল'ৰা আহিছিলে। ইহঁতৰ মোতকৈ সৰু বাৰু, মোক দাদা বুলি মাতে। আহিছে, আহি পেলাই বাইক লৈ আহিছিলে এজন। আহি পেলাই মোক ক'লে যে আহিলে মোৰ ঘৰৰ ওচৰত আহি পেলাই মোক ক'লে যে মই ইয়াত আহিছোঁ, তো আপোনাৰ তাতে যাম। মই ঠিক আছে আহা বুলি চাহ খালোঁ। খাই পেলাই আকৌ মই কি কৰিলোঁ, মোৰ স্কুটিখন যিহেতু নষ্ট হৈছিলে, তেতিয়া মই ইহঁতৰ বাইকত মই গ'লোঁ। আহি থাকোঁতে মই ক'লোঁ মোক ইয়াতে ড্ৰপ কৰি দিয়া, মই যাম। খালি ড্ৰপ কৰি দিম আৰু পুলিচবিলাকে আগফালে লুকাই আছিলে। তেতিয়া বাইকখন ধৰিলে, ধৰাৰ পিছত সেই ল'ৰাটো চলাই আছিলে তাৰ গাড়ী। তো তাৰ গাড়ীত তাৰ না আছিল লাইচেঞ্চ আৰু না আছিল লগতে পলিউশ্যন, লগতে না আছিলে হেলমেট। চ' ইণ্টাৰেষ্টিং কথা হ'ল, মইতো বুৰ্বক বনি গ'লোঁ তাৰ বাইকত উঠি পেলাই। এইটো বুৰ্বক হ'লোঁ যে তাৰ নাই ইঞ্চুৰেঞ্চ আছে, না লাইচেঞ্চ আছিলে, না তাৰ হেলমেটছ আছিলে। তো মই অলপ দূৰ গৈছিলোঁ, 2-3 কিলোমিটাৰ মানৰ কাৰণে মই তাৰ বাইকত উঠিছিলোঁ। ঘটনাটো মই এইটো কাৰণে কৈছোঁ যে আপোনালোকক সজাগ হওক, সাৱধান হওক। কাৰণ বাইকত তেনেকৈ কাৰো বাইকত উঠোঁতো এবাৰ ভাবি চিন্তি উঠিব লাগিব। তো আজিকালি পুলিচবিলাক তেনেকৈ অলপ লুকি পেলাই থাকে। চ' গাইজ তেতিয়া ধৰিলে। চ' মেইন কথাটো মই ক'ব লাগিছোঁ, বাইকৰ যাৰ পলিউশ্যন নাই, পলিউশ্যন সোনকালে কৰাই লওক। তেতিয়া বাইকৰ পলিউশ্যনৰ কাৰণে 10,000 মান ফাইন দিবলগীয়া হৈছিল আৰু লাইচেঞ্চৰ কাৰণে 5,000। এনেকৈ আমাৰ টোটেল বিল হৈছিল গৈ 16,000। তো সেইটো হ'ল দুখীয়া ঘৰৰ ল'ৰা, তাৰ বাইকখনৰ দামো চাগে 20-25 হাজাৰ টকা হ'ব। চ' গাইজ মই সেইটো কাৰণে এইটো ভিডিঅ' বনাই আছোঁ, যাতে আপোনালোকে অলপ সজাগ হওক। বাইকৰ পলিউশ্যন নাথাকিলে পলিউশ্যন বনাক, ইমান টকা বিল উঠে, যিটো নেকি আমাৰ দুখীয়া ঘৰৰ মানুহৰ কাৰণে সেইটো বছৰি ইনকাম হৈ পৰে। চ' গাইজ বি চিনচিয়াৰ। যেতিয়া আপোনালোকে বাইক চলাব বা বেলেগৰ বাইকত উঠিলেও এইটো এটা সাৱধানতা অৱলম্বন কৰি আহিব। চ' ভিডিঅ'টো মই জাষ্ট ইনফৰমেশ্যন এটা জনাৰ কাৰণে আৰু এই ঘটনাটো জনাৰ কাৰণে মই আপোনালোকক কৈছোঁ। পুলিচে লগে লগে ফটো তুলি পেলাই আপলোড কৰি দিয়ে, নাম চাম লৈ পেলাই। চ' বি চিনচিয়াৰ। এতিয়া পলিউশ্যনৰ 200 টকা বা 300 টকা বাইকৰ পলিউশ্যন লাগিব, আপোনালোকে পলিউশ্যনটো কৰি ল'ব, নহ'লে পিছত গৈ মোৰ দৰে পৰিস্থিতি হ'ব পাৰে আপোনালোকৰ। চ' গাইজ যদি ভিডিঅ'টো ভাল লাগিছে, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। মই জাষ্ট ইনফৰমেশ্যন কাৰণে এই ভিডিঅ'টো কৈছোঁ। চ' বাই, টেক কেয়াৰ।